আপোনালোকে জানিবলৈ পাইছে মই বেংকত আছিলোঁ ইয়াৰ আগত মানে বেংকত থাকি পেলাই মই ভাবিছিলোঁ যে মই সদায় বেংকৰ চাকৰি কৰিব নিবিচাৰোঁ কিয় বেংকৰ আপোনাৰ চাকৰিত প্ৰথম কথা ৰিকগনিশ্যন নাই আপোনাৰ কষ্ট বেছি আপোনাৰ মেণ্টেল হেৰাছমেণ্টো বহুত বেছি হয় মানে আপোনাৰ তাৰপিছত মই ভাবিলোঁ যে যদি কিবা এটা ৰিকগনিশ্যন লাগে কিবা এটা ষ্টেটাছ লাগে এই জবটো মই এৰি পেলাই মই বেলেগ এটা ভাল জব এটা কৰিব লাগিব আৰু মই সেইখিনি সময়তে APSCৰ কথাটো মনত আহিলে আৰু যেতিয়া আপোনাৰ কৰাপশ্যনটো প্ৰায় গুচি গৈছে APSCৰ পৰা সেইটো কাৰণে মই এটা চান্স ল'লোঁ কিয় মোৰ ইয়াৰ আগৰবাৰ মোৰ লগৰ ল'ৰা যোৱাবাৰ লেণ্ড ৰেভিনিউ পাইছে তেনেকৈ মই ভাবিলোঁ যে ময়ো পাব পাৰিম কিয় নোৱাৰিম সেইটো প্ৰিলিমছটো মানে মই কষ্ট কৰি পেলাই অফিচৰ পৰা আহোঁ দেৰি হয় অফিচৰ পৰা আহোঁতে কিন্তু মই ৰাতি আকৌ পঢ়োঁ মানে প্ৰিলিমছৰ কাৰণে অফিচতো মই যিমানখিনি সময় পাওঁ কিবা যদি ফ্ৰী টাইম পাওঁ মই সেইখিনি সময়ত মানে প্ৰেক্টিছ কৰি থাকোঁ MCQs মানে মাল্টিপল চইচ কুৱেশ্যনছ সেইটো কৰোঁতে মই প্ৰিলিমছটো মানে বেংকত থাকোঁতেই মই পাছ হৈ গ'লোঁ মানে মই ভাবিলোঁ যে পাছ হৈ যাম সেইটোত মই ভাবিলোঁ মই এইটো ডু অৰ ডাই চিটুৱেশ্যন এটা লৈ লওঁ মানে যিয়ে হওক মই চাকৰিটো এৰিম আৰু মই APSC এটা হ'লেও পষ্ট ল'ম মানে 205টাৰ ভিতৰত সেইটো কাৰণে মই চাকৰিটো এৰিলোঁ এৰাৰ পিছত বহুতখিনি যথেষ্ট কষ্ট কৰিছোঁ আৰু চাগে সেইখিনি ফ্ৰুট পালোঁ যদিও মই ইচ্ছা কৰা ৰেংকটো নাপালোঁ মই ভাবিছিলোঁ মোৰ টপ 50ত মানে ৰেংক থাকিব মোৰ নিজৰ সেইখিনি এটা কনভিকশ্যন আছিলে কিন্তু নাপালোঁ মই আৰু এবাৰ দিম আৰু এবাৰ দি পেলাই মই বেটাৰ ৰেংক পাবলৈ চেষ্টা কৰিম মই UPSC এবাৰ আকৌ চেষ্টা কৰিম মই সেইটো কাৰণে মানে ট্ৰেইনিঙত থাকিম কিমানখিনি সময় পাওঁ নাপাওঁ ঠিক নাই কিন্তু মোৰ নিজৰ ফালৰ পৰা মই চেষ্টা চলাই যাম আপোনাৰ মা দেউতা ঘৰৰ ফালৰ পৰা আপোনাৰ মানে হেল্প কেনেকুৱা আছিল কেনেকুৱা সহায় পাইছিলে আপুনি আপোনাৰ যাত্ৰাত মোৰ দেউতাটো এতিয়া নাই দেউতাই মানে সদায় UPSCৰ কথাই কৈছিলে মানে এনেকুৱা বা এডমিনিষ্ট্ৰেশ্যনৰে পষ্ট ল'ব লাগে কিন্তু দেউতাই জানে দেউতাই নিজে বহুত ভাল জব এটা কৰি আছিলে নাবাৰ্ডত কৰিছিলে দেউতা DGM হৈ পেলাই ৰিটায়াৰ্ড হৈছে কিন্তু তথাপিও মানে দেউতাই বিচাৰিছিলে যে এটা পাৱাৰ পষ্ট ল'ব লাগে যোনটো লাইফত ষ্টেটাছ থাকে কিন্তু দেউতাই বহুত টকা ইনকাম কৰিছিলে কিন্তু সেই ষ্টেটাছটো পোৱা নাছিলে মানে যোনটো বিচাৰিছিলে সেইটো কাৰণে আমাকো মানে আগৰ পৰা ইনস্পিৰেশ্যন আমাক কৈ গৈছিলে যে এইটো চাকৰি ল'ব লাগে UPSC দিব লাগে কিন্তু মই এতিয়ালৈকে সেইখিনি ছাকচেছ পোৱা নাই কেইটা পৰ্যায়ৰ পৰীক্ষা থাকে ফাৰ্ষ্টত কেনেকৈ আৰম্ভ হয় আৰু কি পঢ়িব লাগে অলপ ছাজেশ্যন দিব মানে প্ৰথম কথা এইটোৰ প্ৰথমতে প্ৰিলিমছ হয় যোনটো MCQ এখন GS পেপাৰ থাকে আৰু এখন আপোনাৰ GS পেপাৰ এখন থাকে আৰু আপোনাৰ এখন অপশ্যনেল থাকে অপশ্যনেল পেপাৰ এইটো মানে UPSC ফৰ্মেটৰ কৰি অকণমান বেলেগ হয় কিন্তু সেইটো পাছ কৰাৰ পিছত আপুনি মেইনছ ক্লিয়াৰ কৰিলে তাতে মেইনছটোহে মানে চবচে ইম্পৰ্টেঞ্চ মানে হাৰ্ডল কিয় প্ৰিলিমছ বহুতে পাছ কৰে প্ৰিলিমছ পাছ কৰি পেলাই মেইনছত একো লিখিব নোৱাৰে তেনেকুৱা ষ্টুডেণ্ট মই বহুত পাইছোঁ তাৰপিছত সেইটোৰ কাৰণে মানে বহুত হেভি প্ৰিপাৰেশ্যন এটা লাগিব কিয় আপুনি মেইনছত আপোনাৰ 1400 মাৰ্কছ থাকে তাতে আপোনাৰ জেনেৰেল ষ্টাডিজখন 300 মাৰ্কছ ইংলিছখন 300 মাৰ্কছ থাকে তাৰপিছত দুখন অপশ্যনেল থাকে দুখন পেপাৰ আপোনাৰ 200 মাৰ্কছ ইচ মানে আপোনাৰ এফালে 400 এফালে 400 মানে টোটেল 1400 হৈ গ'ল আৰু সেইটোৰ কাৰণে আপোনাৰ বহুতখিনি ধৈৰ্য লাগিব পেচেঞ্চ চবচে ইম্পৰ্টেণ্ট হয় আৰু কনফিডেঞ্চ মোৰ মতেদি কিয় চব মানুহে পঢ়ে কিন্তু লাষ্টত সেই পেচেঞ্চটো নাথাকে বা সেইখিনি সাহস নাথাকে মানে লিখিব যে আপুনি পাবই সেই কনফিডেঞ্চটো যে লাগিব যদি সেইটো নাথাকে তেতিয়াহ'লে মোৰ মতেদি এই এক্সামটো দি লিখি লাভ নাই আৰু সেইটোৰ কাৰণে বহুত প্ৰিপাৰেশ্যন থাকে মই মানে ইংলিছত মই নিজৰ ইংলিছত MA কৰা তো ইংলিছত মই ভাবোঁ মই ইংলিছত ভাল হয় ইংলিছৰ কাৰণে মোৰ স্পেচিয়েল প্ৰিপাৰেশ্যন লগা নাই তাৰপিছত জেনেৰেল ষ্টাডিজতো ধৰক মই আগৰ পৰা হিষ্ট্ৰীত মানে বহুত ইণ্টাৰেষ্ট আছিলে মোৰ অপশ্যনেল হিষ্ট্ৰী আছিলে তাৰপিছত GS পেপাৰখনত আপোনাৰ আছাম হিষ্ট্ৰী লাগে ইণ্ডিয়ান হিষ্ট্ৰী লাগে যোনটো মোৰ কাৰণে ইমান মানে টান হোৱা নাই সেইকাৰণে মই কম প্ৰিপাৰেশ্যনত চাগে মোৰ ক্লিয়াৰ হৈছে হিষ্ট্ৰী ভাল হয় মোৰ তাৰপিছত মই এক্সট্ৰাকৈ আপোনাৰ এডুকেশ্যন ছাবজেক্টটো লৈছোঁ আৰু এডুকেশ্যন ছাবজেক্টটো মানে কিছুমান বস্তু হিষ্ট্ৰীৰ ভিতৰতে সোমাই আছে আপোনাৰ মেকলেজ মিনিট তেনেকৈ মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম এইবোৰ SSA সৰ্ব সাক্ষৰতা মিছন এইবিলাক বস্তু মানে আপোনাৰ আছে আৰু নিজৰ কিছুমান অলপমান টপিকছ আছে যোনবিলাক মই মানে জানিছিলোঁ সেইকাৰণে মোৰ চাগে ছাবজেক্ট চুজ কৰাটো ভাল হৈছে সেইকাৰণে মোৰ ফাইনেল লিষ্টৰ নামটো আহিলে এতিয়া যেতিয়া মই পাৰিছোঁ সেই বস্তুটো চবেই পাৰিব কিয় মই নিজে কষ্ট কৰিছোঁ আৰু যেতিয়ালৈকে কষ্ট কৰি থাকিব মানুহ তেতিয়ালৈকে পাব আৰু মোৰ মতেদি এইটো এটা সুযোগ হয় নতুন এখন অসম গঢ়া বা
নিজৰ য'তে পষ্টিং হয় তাতে মানুহবিলাকৰ ছাৰ্ভিচ দিব পাৰিব যাতে বেয়া হেৰি এইটো এটা পাৱাৰৰ পষ্ট হয় যাতে আপুনি বেয়াও কৰিব পাৰে ভালো কৰিব পাৰে মোৰ মতেদি ভাল কৰাটো উচিত হয় মোৰ নিজা ঠাই নহয় এইটো ঘৰুৱা পৰিৱেশ মানে সি নিজে টাইম টেবুল নিজে মেনেজ কৰে খালি সি তাৰমানে সময়ত ভাত পানীখিনি মই যিখিনি আমাৰ নহ'লে নহয় যিখিনি নৰ্মেল সেইখিনিহে মই দিছোঁ বাকী সি নিজেও কৰি ভাত বনাই খায় চাহ বনাই খায় আমাকো বনাই দিয়ে বজাৰ কৰে ফুল চুলত ৰাপ আছে তাৰ ফুলনি কৰে লগৰ লগতো বহুত সময় কৰে মানে সকলোফালে সি মিলিয়ে আছে তাৰ মাজতে সি পঢ়ি আছে অকল যে কিতাপখনকে লৈ আছে সেইটো নহয় লগৰ লগতো ওলাই যায় তাৰপিছতে বজাৰ সমাৰ তাৰ মূৰতে যিহেতুকে দেউতাক নাই ঘৰখনত বোজাটো তাৰ ওপৰত পৰিছে ভালদৰে তাৰোপৰি মোৰ এজনী এবনৰ্মেল ছোৱালী আছে সেই ছোৱালী তাই সৰুৰ পৰা বেমাৰী গতিকে তাইৰো আমনি কৰে ঘৰখনত কান্দি কাটি কেতিয়াবা হুলস্থুল হয় তথাপিও তাৰ মাজত সি পঢ়াটো বজাই ৰাখি তাই নিজৰটো ঠিকেই ৰাখিছে বুলি মই ভাবোঁ মই যিখিনি জানো মই ইমান জনা মানুহ নহয় সাধাৰণ গৃহিণী এজনী জাষ্ট মই মাতৃ হিচাপে যি কৰিলে তোমালোকে ভাল হোৱা তোমালোকে এতিয়া জানিছা পৃথিৱীখন দেখিছা কিতাপ পঢ়ি যিখিনি তোমালোকৰ জ্ঞান হৈছে মোতকৈ বহুত গতিকে তোমালোকে নিজে ডিচিশ্যন লোৱা ভাল হ'লে সকলোৱে ভাল পাব হয় মই যথেষ্ট সুখী কাৰণ দেউতাকে ভাবিছিল অলপ প্ৰশাসনিক বিষয়ত মানে ল'ৰা ছোৱালীকেইটা নিব পাৰিলে তেওঁ মানে বহুত চেষ্টা কৰিছিল UPSCত পঠিয়াই দিছিল তাক কোচিঙৰ কাৰণে দিল্লী সি আকৌ পূৰা নকৰিলে তাতে থাকি ভাল নাপাই পেলাই সি গুচি আহি বেংকত পৰীক্ষা দি বেংকৰ চাকৰিত লওঁতে সি তাৰ যথেষ্ট পলম হ'ল এইটো বহুত আগতে সি হেৰি কৰিব পাৰিলে হয় বুলি মই ভাবোঁ মই ল'ৰা হিচাপত মই যিখিনি সুবিধা দিছোঁ মই যিমানৰ মানুহ মই যথেষ্ট সুখী এতিয়া এনেকুৱা বহুত মাতৃ থাকিব যোনবিলাকে আপোনাৰ ল'ৰাৰ নিচিনা কাপেলো মানে হোৱাটো বিচাৰিব তেওঁলোকক এই মাতৃবিলাকক তেওঁলোকৰ ল'ৰাৰ মানে ভাল কামনা কৰা মাতৃবিলাকক আপুনি কি কৈছা কি আহ্বান জনাব মই ইমান উপদেশ দিব মই নোৱাৰিম তথাপি মোৰ ফালৰ সাধাৰণ অভিজ্ঞতাৰ মই কওঁ ল'ৰাটো কিহত ৰাপ আছে সেইটো আগতে পিতৃ মাতৃয়ে বুজি লৈ পেলাই তাক কিফালে তাৰ মানে ৰাপ তাক ভালদৰে তাৰ ষ্টাডি কৰি লৈ তাক সেই ৰাস্তাতে তাক আগুৱাব দিব লাগে মানে ডক্টৰ ইঞ্জিনিয়াৰ হ'লেহে যে মানুহ এইটো ভাবি যদি তাৰ ৰাস্তাটো সলনি কৰি দিয়া যায় তেতিয়াহ'লে হয়তো সি যিমানখিনি নিজৰ মতে যিমান আগবাঢ়িলে হয় টানি আজৰি নিয়াৰ ফলত হয়তো তাৰ কেনেও লাগিব পাৰে মোৰ এইখিনিয়ে মই ভাবোঁ যে নিজৰ মতে আগবাঢ়িলে যদি ল'ৰাটো ভাল পথত আগবাঢ়িছে তেতিয়াহ'লে সি নিজৰ সাকসেস এদিন হ'ব বুলি ভাবোঁ जोङो दिनै नुदों जोङो उदालगुरिनिफ्राय जोङो सानै फंबाय हेमन्त बर' आरो लोगोसे मिथिंगा दैमारि उदालगुरि निसाम्बा गावनि तो बिथांमोननि जि न'खरनि बेकग्राउन्ड आरो जि जुजिनाय बेखौ जोङो दिनै सोंनानै मिथिदों जोबोद गोरिब न'खरबाबो जे जुदि जागायजेननायनिफ्राय मोजाङै गोसो होनानै फरायोबा आरो थांखि लानानै फरायोबा निस्सय देरहासार जानो हायो मिथिंगा दैमारि आरो हेमन्त फंबाय बर' बिथां सानैया बेखौ फोरमान खालामनो हादों बेखायनो जोङो खावलायगोन दिनै जोंनि फरायसुला फरायसुलिनि बिमा बिफा आरो फरायसुला फरायसुलि बिथांमोना गोसो होनानै थांखिखौ होसोनानै फरायगोन आरो बेबायदि गाव गावनि थांखिखौ सहैनायनि थाखाय फरायनानै सोरबा UPSC आनजाद सोरबा APSCयानो होन ACSयानो होन उथ्रिसार जानो हागोन जों मिजिं लाखियो हेमन्त बर'आ दिनै सेक्रेटारि पायनियार होननानै जों बुंदों आरो मानो होनब्ला बिथाङा लामा दिन्थिग्रा पायनियार जोंनि जायनोखि फैबाय थानाय इयुन जोलै बिथांमोननि थाखाय बिथाङा पायनियार जाना थागोन